গুড মৰ্ণিং। কি খবৰ? আজি ৰাতিপুৱাই ককা এজন আহিলে, এসপ্তাহ ভাত নাই খোৱা বুলি কৈছে। তাকে চাহ একাপ আৰু ভাত খুৱাই পঠিয়ালোঁ। তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। অকণমান চাই থাকিব। সেইকাৰণে বোকাঘাটত মোক কাম নিদিয়ে। সেইকাৰণে ছিংগাৰ হয় এদিন ছিংগাৰ আছিলে নেকি? গান মাষ্টাৰ আছোঁ মই। অল ইণ্ডিয়া প্ৰশিক্ষণ কৰি মই চিনেমা পাছ কৰিছোঁ। হয় নেকি? এতিয়া ক'তো কাম নাপায় মানে? মোক এইফালে কামেই নিদিয়ে। কেতিয়া ওলাই আহিল? হ'ল আজি কেইবাদিন হৈ গ'ল, এসপ্তাহমান। ক'ৰবাত কিবা খাইছে নাই? আজি দুদিন হ'ল ভাতেই খোৱা নাই। দুদিন ধৰি ভাতেই খোৱা নাই? এই ঢেকীয়াকল পানী তাকে এনেকুৱা আম য'ত ত'ত পাওঁ তাকে খাওঁ। পইচা আছিলে, কালি এজন বেহাৰী মানুহ ঠগি পাই গ'ল। ঠগি পেলাই লৈ গ'ল? মোক ক'লে যে চিনি পাইহি, তাৰ ঘৰটো মই চিনি নাপাওঁ। সি ক'লে যে মই তোক ভাত আনি দিছোঁ, চব্জি অলপ কিনি লৈ যাম। পইচা আছিলে দেখোন, দি দিলোঁ মই বিশ্বাসত 50 টকা পইচা। ফুটিলে ৰাতিপুৱালৈ দেখা নাপালোঁ। ঠিক আছে, ভাত কেইটামান খাই যাব আৰু। এতিয়া আমৰ দিন হৈছে নহয়, মই চব্জিয়ে নিবিচাৰোঁ। হয় নেকি? আম পকা আম দাঁত টেঙা নকৰে? পকা আম ল'লে নিমখ দি জলকীয়া দি সানি লওঁ। ককাজনক ভাত খুৱাই বিদায় দিলোঁ আৰু আজি।